একদম শান্তি নাই আৰু গৰমৰ দিনকেইটাতো শান্তি নাই আৰু ঘৰত থাকিলে অকল পাহ 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 এতিয়া অকল আকৌ টিউচনডালে দি দিলে গৰমৰ বন্ধৰ দিনকেইটাতে ফুৰিম বুলি ভাবিছিলো খেলিম বুলি ভাবিছিলো সেইটোলৈও শান্তি নাই আৰু একদম মানে ঘৰত থকা দেখিবই নোৱাৰা হৈ থাকিলে নাজানো আৰু দেই কেলে এনেকুৱা কামখন কৰি থাকে টিউচনডাল দিয়ে দিলে সঁচাকে দেই ঘৰত থাকি থাকি আমনি লাগিছে আৰু আকৌ টিউচনে দি দিলে ভাবিছিলো এতিয়া মই ফুৰিবলৈ যাম আৰু নহ'ব আৰু চব শেষ হৈ থাকিলে আৰু ভালে হ'ব দে ঘৰততো এচি নাই চিলিঙি ফেন কেইখনহে আছে গৰম গৰম হাৱা মাৰি থকা এতিয়া টিউচন ক্লাছত এচি হাৱা ল'ব পাৰিম বল বল সোনকালে বল মাষ্টৰডাল যি চিকট আহে সেইডালে এচি অন কৰিলেই সেইডালৰ এচিটো অকমান সময় অন কৰি থলে তাৰ পকল লাল বাতি জ্বলিব এনেও এচি অন নকৰে বাদ দে আশাই নকৰিবি হয় বাৰু এতিয়া বল আৰু ৰ'দে ধৰিছে সোনকালে বল ঐ ৰাথোন ৰা 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 কি হ'লনো আকৌ কেলে ৰখিব গলি এই ৰ'দখনত গৰম উঠিছে মানে তহঁতি পিছফালে চা পিছফালে পিছফালে কি দেখিছ বাৰু সেইকেইখন চাইকেলহে তাতে কি হ'ল তই কি আজি প্ৰথম দেখিছ নি চাইকেল নহয় মানে তাত তহঁতি ভেবেলা চাইকেলখন দেখিছ নাই আৰু ৰশ্মি চাইকেলখন দেখিছ নাই সিহঁতৰ দুটা চাইকেলখন তহঁতি দেখিছ নাই ভালকে চা হয় হয় আজিকালি ইহঁতি দুটাই আমালে নৰখে সিহঁতি দুটাই সোনকালে গুচি আহে কিবা হৈছে নি বাৰু তাকেহে আকৌ আজি কিবা এটা কৰিম ৰ ইহঁতৰ চাইকেল কেইখন পামচাৰ কৰি থৈ যাওঁ ৰ তহঁতি খালি কৈ নিদিবি নকওঁ যা সোনকালে গৈ ইহঁতৰ চাইকেলখন পামচাৰ কৰি থাকে যা ঐ পল সোনকালে পল কোনোবাই দেখিলে মৰিয়াব নহলে পল ভেবেলা আমি বৰ সোনকালে আহিলো নি বাৰু নাই আমি জোখতে আহিছো ইহঁতিহে পোৱাহি নাই হয় ল'ৰা ছোৱালীসকল বহুত দিনৰ মূৰত ক্লাছ কৰিবলৈ আহিছা কেনেকুৱা লাগিছে বাৰু একদম কেলা কেলা গোন্ধাইছে ছাৰ কোনে মাতিলি এইটো ক্লাছৰুমৰ বাহিৰৰ পৰা মাতিছ এইটো ভিতৰৰ পৰা মতা নাই কোন এইটো জধা মূৰ্খ সন্মুখলৈ আহ তহঁতি তিনিটা মহাপণ্ডিত হয় ছাৰ আমি কিন্তু ছাৰ মই নাই কোৱা ছাৰ জানো মই কোনে কৈছ এইটো এই ফেন খোৱা তই কৈছ হয় নাই একদম তই কৈছ জানে যদি জানে আৰু তাতে কিবা হ'ল নাই ময়ে কৈছো ঐ তই মাষ্টৰক এনেকে কৈছ যে তোক মাৰ লাগে হা একদম তোক এই বেতডালেদি তোৰ মাথা ফালি পঠিয়াম আকৌ চিনি পাইছ নাই তই মোক কোন নাই ছাৰ নাই এনে ধেমালিতে কৈছো বেয়া নাপাব ছাৰ নাই আজিৰ পৰা নকওঁ আৰু ছাৰ হ'ব দে আজি তই টিউচনলৈ প্ৰথম আহিছ কাৰণে একো নাই কৰা আৰু প্ৰথম দিন কাৰণে তই বাচি গলি নহলে আজি তই স্কুলত থকাহেঁতেন তোক আজি মই বেটেৰে কোবাই টিকা লাল কৰিলোহেঁতেন জানো বাবেইতো এনেকে কৈছিলো ছাৰ বেয়া নাপাবা হ'ব এতিয়া ভাত দে থ আৰু কচোন তহঁতক কেলে ইমান দেৰি হ'ল তহঁতৰ লগৰ সেইটো ভেবেলা পিংকি 15 মিনিট আগতে আহিলে আৰু তহঁতকেইটা ইমান দেৰি কেলে হ'ল 15 মিনিট কিয় লেট হ'ল হা কেলে দেৰি কৰিলি ইমান ক জল্দি কিনো ছাৰ 15 মিনিটহে কি হ'বনো এই 15 মিনিট এই 15 মিনিট আগত আহিনো সি কি কৰি আছে সি সেই পিংকিৰ লগতহে বহি আছেগে মাইকী গতে
15 মিনিট। এই 15 মিনিটত মানুহ ধনীৰ পৰা দুখীয়া আৰু দুখীয়াৰ পৰা ধনী হৈ প্লেনত উৰি দেশ বিদেশ ভ্ৰমণ কৰিব পাৰে। আৰু তহঁতি এই 15 মিনিটৰ মূল্য বুজি নাপাও গাধ। কিনো ছাৰ, আমাতকে 15 মিনিট আগত অহাকেইটা কোনচানো প্লেনত উৰি আছে? সিহঁতি বেঞ্চতে বহি আছে। এটা ছোৱালীৰ লগত কথাহে পাতি আছে। চাওক এবাৰ ভালকে, নাই দেখা নি আকৌ আপুনি? চশমাযোৰ আনি দিওঁ নি? ঐ তই মানুহ মাৰিবি দেই, একদম তই বৰকে যা। তহঁতৰ একদম মোক কথা শুনিবলৈ মন নাই। একদম বৰকে বুলি কৈছো নহয়, একদম বৰকে। সেইটোকে ছাৰ আগতীয়াকে কৈ দিলেই হ'ল। কেলেনো ইমান দেৰি থিয় কৰাই থৈ দিছে? যা এতিয়া বৰকে যা। এতিয়া কৈছো নহয়, গাধহঁত চালা। ছাৰ এচিটো অন কৰা নাই নেকি? বেয়া গৰম উঠিছে ছাৰ। ছাৰ এচিটো অন কৰি দিয়ক প্লিজ ছাৰ, এচিটো অন কৰি দিয়ক। চালা তহঁতি ফ্ৰীতে টিউচন কৰিবলৈ আহিছ, আকৌ তহঁতক এচি অন কৰি দিব লাগে? যা একদম বৰকে যা। একদম চালা গৰুকেইটা এইকেইটা। কি? ছাৰ মই এচি হাৱা লবলৈহে আহিছিলো। মই ছাৰ টিউচন কৰিবলৈ অহা নাছিলো নহয়। মই ভাবিছিলো ঘৰত একদম থাকি আমনি লাগিছে আৰু ফেন কেইখনেও গৰম গৰম হাৱা মাৰে। সেইটো কাৰণে বোলো টিউচন ক্লাছতে এচি হাৱা ল'ম আৰু। নহ'ব ছাৰ, আপুনি কেঁচু কৈছে ছাৰ, এচিটো লগাই দিয়ক। ঐ তহঁতি যাওনে নে তহঁতক মই গতিয়াই বহাবগে লাগে? একদম বহ যদি বহ, টিউচন নকৰ যদি ইয়াৰ পৰা ফুট চালা গাধহঁত।